কালি আবেলি মানুহজনে বৰশী পাব গৈ পিনি কেকুৰা দুটা আৰু মাছ কেইটামান ধৰি আনিলে আৰু তাৰে আজি ৰেচিপি নেদেখাওঁ আজি থালিখন সজোৱাটো দেখাম দেই মানে আগৰ ভিডিঅ'খিনিত দেখিয়ে আছে মোৰ ৰেচিপিৰ ডেইলি ব্লগৰ ৰেচিপিখিনি কিন্তু আজি থালিখনহে সজাম যদি কিবা বুজি নোপোৱা থাকে আপোনালোকে মোক কমেন্ট বক্সত কমেন্ট কৰি সুধিলেই হ'ল এইখিনি বুট আৰু ভাত কেৰেলা ভাজি বনালো আৰু এটা সাইডে মগু ৰহৰ দালি মগুৰ দালি আৰু বুট কেইটামান দি পিনি দালি বনালো যেহেতু এইখিনি প্ৰসাদ আছিল দেই আপোনালোকৰ আগতনো কি লুকুৱাম প্ৰসাদখিনি খোৱাব নোৱাৰিলো মানে কেইটামানহে খাব পৰা যায় বাকিখিনি কি কৰিম ধুনিয়াকে দালি বনাই দিলো আৰু বুটখিনি অতৰাই পিনি এফালে ভাজি বনাই দিলো আৰু যেহেতু ইমানেই বেছি গৰম পৰিছে নহয়নে এয়া মই ঔটেঙা জাতিলাওৰ লগত মাছৰ জোল বনাইছো আৰু লগতে ভোট জলকীয়া এটা লৈ লৈছো মানে যেহেতু আপোনালোকে এতিয়া গৰমত টেঙা খাবই দেই টেঙা নেমু চৰবত হলো বা কিবা হলো টেঙা খাব আৰু লগতে পাপৰ এখন লৈ ললো আৰু কেকুৰা চাটনি কোনে কোনে খাই ভাল পায় মোক কবচোন মই কিন্তু জীৱনত খাই পোৱা নাই এবাৰে ফাৰ্স্ট টাইম ট্ৰাই কৰিম বুলি ভাবিছো যদি মোৰ ভিডিঅটো ভাল লাগিলে তেতিয়া লাইক কমেন্ট শেয়াৰ এটা কৰিব নাপাহৰিব